हेलो एभ्रिवान मैं बार्बी बरुवा मोर अन्यता ब्लगলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মই আজি লৈ আহিছো টেঙা মিঠা জ্বলা আচাৰ এটা চাটনি বুলিও ক'ব পাৰি, যেহেতু আম আছে ঘৰতে। আহকচোন মই তেন্তে কেনেদৰে বনাও আপোনালোকক দেখাই যাওঁ। মোৰ আম কেঁচাও হ'ল আৰু কিছুমান পকাও হ'ল। যেহেতু এতিয়া কেঁচা আম পাবলৈ টান হ'ল, গতিকে মোৰ দুটাহে কেঁচা হ'ল অলপমান, আৰু এইকেইটা বাকীকেইটা অলপ পকিয়ে গ'ল। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই 5টা আম লৈছোঁ, সব পকা কেঁচা নহয়, কিছুমান পকি গৈছে। এয়া এতিয়া ভালদৰে কাটি ল'ম। এয়া মোৰ আমখিনি এনেদৰে কাটি ল'লোঁ। সকলোবোৰ আম কেঁচা নহয়, মাত্ৰ এটাহে কেঁচা আম হ'ল, এইকেইটা পকিয়ে গ'ল। এতিয়া মই গোটা মছলাখিনি কি লৈছোঁ দেখাই দিছোঁ আপোনালোকক। এয়া কালা জিৰা, তাৰপিছত এয়া ধনিয়া গুড়ি, এয়া পান মছলা, এয়া ক'লা সৰিয়হ, আৰু এয়া পাঁচফোৰণ লৈছোঁ কেইটামান, আৰু এয়া শুকান জলকীয়া গুড়ি, এয়া শুকান জলকীয়া 4টা মই এনেদৰে কাটি লৈছোঁ, আৰু তেজপাত কেইটামান লৈছোঁ, আৰু এয়া চেনি লৈছোঁ। মোৰ গুড় নাই, আপোনালোকে গুড়েদিও বনাব পাৰে। মই চেনি দিয়ে বনাবলৈ লৈছোঁ, গুড় নথকাৰ কাৰণে। নিজৰ ইচ্ছাৰ কথা, গুড়েদিও বনাব পাৰে, চেনি দিও বনাব পাৰে। তেতিয়াহ'লে আহকচোন মই এতিয়া কেনেদৰে বনাওঁ চাওঁ। মই গেছটো জ্বলাই এখন টেৱা পাতি ল'লোঁ। এতিয়া মই গোটা মছলাখিনি ভাজি ল'ম শুকানে। ধনিয়া গুড়িখিনিও দি দিলোঁ, একো নহয়। এয়া অলপ সময় মই ভাজি ল'ম, বেছি সময় নাভাজোঁ, জাষ্ট অকণমান ফুটিলেই মই বন্ধ কৰি দিম। আপোনালোকে বিভিন্ন ৰকমৰ মছলাও ল'ব পাৰে, মই এইকেইটাই লৈছোঁ। এয়া দেখিছেনে, ফুটি গৈছে মছলাখিনি। বেছি সময় নাভাজোঁ মই, এয়া ফুটি গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। এতিয়া মই মছলাখিনি এটা মিক্সি বাতিত দি পিচি ল'ম। এতিয়া মই এইখিনি ভালদৰে পিচি ল'ম, পানী নিদিয়াকৈ পিচিব। এয়া মই পিচি ল'লোঁ। এতিয়া মই আকৌ একেখন টেৱা মই ইয়াত পাতি দিম, আৰু গেছটো জ্বলাই দিম। টেৱাখন গৰম হ'ল, মই এতিয়া ইয়াত মিঠাতেলটো দি দিম। আপোনালোকে নিজৰ আম যিমানখিনি লয় সিমান মতে তেল দিব। মোৰ আম বেছি নাই, গতিকে মই ইমানকণে তেল লৈছোঁ। তেলখিনি গৰম হ'ল, এতিয়া মই ইয়াত শুকান জলকীয়াকেইটা দি দিম। মই শুকান জলকীয়াকেইটা গুটি উলিয়াই থৈছোঁ, কাৰণ গুটি থাকিলে অলপ বেছিকৈ পেট পুৰে মানুহৰ। এতিয়া এইখিনি ভাজি ল'ম অকণমান। গেছটো অকণমান হাই কৰি দিছোঁ। এইখিনি ভজা হৈ গ'ল, এতিয়া মই আমখিনি দি দিম। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দিম। টেঙা হ'লে অলপ নিমখটো বেছি লাগে, আৰু চেনিটো তেনেকৈ ঠিক গুড়খিনি বা চেনিটো তেনেকৈ লাগে। এতিয়া মই ইয়াত হালধি আধা চামুচ দিছোঁ সৰু চামুচেৰে, আৰু অকণমান দি দিওঁ, আৰু জলকীয়া গুড়িখিনি দি দিম।
এতিয়া ভালদৰে লৰাই দিম। এয়া মই ইয়াত এতিয়া গুড়ি কৰি থোৱা মছলাখিনি দি দিম। অলপ সময় ভাজাৰ পিছত মই গুড়ি কৰা মছলাখিনি দি দিম। এয়া মই গুড়ি কৰি থোৱা মছলাখিনি এতিয়া দি দিছোঁ ইয়াত আৰু ভালদৰে লৰাই ল'ম। মছলাৰ পৰিমাণটো যিমানখিনি ঠিক সিমানখিনি মছলা দিব, তাতকৈ বেছি নিদিব বা কমো নিদিব। চব জোখমতে হ'লে আচাৰকণ খাবলৈ ধুনীয়া লাগিব। আৰু এতিয়া মই ইয়াত চেনিখিনি দি দিম। চেনিখিনি দি ভালদৰে লৰাই ল'ম। লৰাই পেলাই চেনিখিনি যেতিয়া গলিব তেতিয়া অকণমান পানী দি দিম। এয়া এনেদৰে ভাজ খাবলৈ দিম। এতিয়া গেছটো ল' কৰি থ'ব। ইয়াত মই অকণমান ক'লা নিমখ দি দিম, সেইটো অপশ্যনেল হয়। এনেই জাষ্ট অকণমান দিছোঁ, কাৰণ আগত এনেই নৰ্মেল নিমখটোতো দিয়াই আছে, বেছি চোকা হৈ যাব, সেইকাৰণে অকণমান দি আকৌ ভালদৰে লৰাই দিম। যেতিয়ালৈকে মছলাখিনিয়ে তেলখিনি শুহি নলয় তেতিয়ালৈকে মই ভাজি থাকিম। এয়া দেখিছেনে মোৰ এইখিনি কেনেদৰে তেলখিনি শুহি ল'লে। এতিয়া মই ইয়াত অকণমান পানী দি দিম, জাষ্ট অকণমান ঠাণ্ডা পানী। হৈ গ'ল। এতিয়া মই গেছটো অলপ হাই কৰি দিম। আৰু এইখিনি অলপ উতলিবলৈ দি মই নমাই দিম। যদিহে মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ।